আমি গৈ আছোঁ আজি দৰং ডিষ্ট্ৰিক্ট নাৰিকলী মন্দিৰ। আপোনালোককো নাৰিকলী মন্দিৰ দেখুৱাম, আপোনালোকে চাই থাকিব। নাৰিকলী মন্দিৰৰ বহুত মাহাত্য আছে আৰু এই নাৰিকলী মন্দিৰত আমি প্ৰৱেশ কৰিছোঁ। নাৰিকলী মন্দিৰত নাৰিকল দিয়াটো একেবাৰে প্ৰয়োজনীয়। নাৰিকলটো ফালি কেনে ইয়াত থকা ব্ৰাহ্মণসকলে নাৰিকলৰ ভিতৰত থকা যিখিনি পানী, সেই পানীখিনি লিংগত ঢালি দিয়ে আৰু এফাল এফাল নাৰিকল আমাক ঘৰলৈ নিবলৈ দিছে আৰু প্ৰসাদো দিছে। বিৰাট ভাল লাগিছে নাৰিকলী মন্দিৰত আৰু পৰিৱেশটো সুন্দৰ পৰিৱেশ, শান্ত পৰিৱেশ। আহি সঁচাকৈ বহুতেই ভাল লাগিছে। আপোনালোকেও কেতিয়াবা এই নাৰিকলী মন্দিৰত আহিব। আচলতে নাৰিকলী মন্দিৰটো শিৱ বাবাৰ মন্দিৰ হয় আৰু দেখিবলৈ বহুতে শান্ত পৰিৱেশ, ধুনীয়া এটা ভাল লগা পৰিৱেশ আৰু ইয়াতে বহুত ভক্তপ্ৰাণৰ ভিৰ হয়। আজিও বিভিন্ন ঠাইৰ পৰা ভক্তপ্ৰাণ এই নাৰিকলী মন্দিৰত আহিছে শিৱ বাবাৰ দৰ্শন হ'বলৈ। ইয়াতে শাৰী পাতি ইমান ধুনীয়াকৈ প্ৰসাদবোৰ দি আছে আৰু প্ৰসাদৰ দিয়াত যিবিলাক দৃশ্য, সেই দৃশ্যবিলাকো বহুত মৰম লগা, সুন্দৰ। একদম শাৰী পাতি দি আছে তেওঁলোকে ফল মূল আৰু প্ৰসাদ। এইটো হৈছে মদভাগৱত নামঘৰ। ইয়াতে বাপসকলে কীৰ্তন কৰি আছে। নিত্যও ইয়াতে বাপসকলে কীৰ্তন কৰে। সদায় ইয়াতে কীৰ্তন ঘৰত কীৰ্তনৰ গুণানুকীৰ্তন চলে আৰু আপোনালোকেও ইয়াতে আহিব। মন প্ৰাণ ভক্তি প্ৰাণৰে ভৰি পৰিব ইয়াতে। चला तेरे